ডিফু মেডিকেল কলেজত অঘটন লৰা হোষ্টেলত এজন ছাত্ৰৰ আত্মহত্যা কোঠাৰ ভিতৰত চিপ লৈ আত্মহত্যা ছাত্ৰজনৰ নাম কমল ব্ৰহ্ম কাৰ্বি আংলঙৰ বোকাজানৰ ঘৰ ছাত্ৰজনৰ আত্মহত্যাৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ডিএমচিএইচৰ অধীক্ষকে জানিবলৈ দিয়া মতে মেডিকেলৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ্থী আছিল ছাত্ৰজন 4 দিনৰ আগত ঘোষণা কৰা হৈছিল পৰীক্ষাৰ ফলাফল পৰীক্ষাৰ ৰিজাল্টটো বেয়া হৈছিল ছাত্ৰজনৰ আচ্ছা Harus demo. Apa ada kokso? Mana? Itu kan? কি কম মোৰ ল'ৰাই নাই ক'লেও একো কাম নাই যোৱা বছৰ ইয়াতে এডমিশ্যন কৰিছোঁ 1 বছৰ হৈছে এতিয়া ফাইনেল এক্সাম হৈছে 1 বছৰ ৰিজাল্টটো বিয়া আহিছে বুলি কৈছে ৰিজাল্টটো বেলেগ বছৰত বছৰ নাহিব এই বছৰটো 15 দিন আহিব ল'ৰাটো ৰিজাল্টটো বিয়া পাই মনটো একদম ডাউন এজন এছ'চিয়েট প্ৰফেচৰ চাৰ্জাৰী আছিলে তো মোৰ ফোনত অহা নাই তেখেতৰ ফোনত এটা খবৰ আহিছে যে কোনোবা এজন ষ্টুডেণ্ট হোষ্টেলত ছুইচাইড এটেম্প্ট কৰা তো লগালগ গ'লোঁ তেখেত মই আৰু এজন ৱাৰ্ডেনজনো গ'লোঁ একেলগে গৈ পেলাই দেখিছোঁ ডেট তেখেত নাই ল'ৰাটো নাই কিন্তু তেওঁ নিজৰ ৰুমত হেঙিং পজিশ্যনত পোৱা গৈছে আৰু সেয়াই মোৰ প্ৰথম দৃশ্য এই ল'ৰাটো তাৰপিছত গম পালোঁ যে কেইদিনমান আগতে ফাৰ্ষ্ট যিটো ইয়াতে মেডিকেলত পঢ়িলে যোনটো প্ৰথম ইউনিভাৰ্চিটি এক্সাম দিয়ে সেইটো এক্সামটো দিছিলে তাৰ ফলাফল ওলালে 3টা ছাবজেক্ট থাকে এইটো এক্সামত সেই 3টাতে তেখেতে ফেইল কৰিলে তো সেইটোৰ দুখত ডিপ্ৰেশ্যনত তেওঁ মানে হয়তো অভাৰকাম কৰিব পৰা নাই যোৱাকালি তেওঁ ঘৰৰ পৰা আহিছে তাৰ আগদিনা ঘৰলৈ গৈছিলে কিন্তু কিবা এটা কাৰণে যোৱাকালি গুচি আহিছে আজি যোনটো ডিপাৰ্টমেণ্টৰ যোনটো ছাবজেক্টত বেয়া কৰিছিলে তাৰে প্ৰফেচাৰ তেওঁলোকক সবক মাতিছে যাতে এটা ৰেমেডিয়েল ক্লাছৰ দৰে বা কোনে কি অসুবিধা পাইছে সেইখিনি চৰ্ট আউট কৰি পেলাই তেওঁলোকক বুজাই দিব কৈ দিব হেল্প আউট কৰিব বুলি পেলাই তো তেতিয়া তেওঁ বোলে কৈছিলে যে যাম 10:30 তেওঁৰ ফ্ৰেণ্ডক কৈছিলে যে যাম বুলি পেলাই কিন্তু তাৰ পিছৰ পৰা আৰু একো খবৰ নাই তাৰপিছত 10:30 যেতিয়া 12টা বাজিলে 12:30 বাজিলে তেওঁ ল'ৰাজন তেওঁৰ ফ্ৰেণ্ড আহি পেলাই তেওঁ দৰ্জাত সেই ফ্ৰেণ্ডজন পিছপিনে গৈ পেলাই খিৰিকীৰ পৰা দেখিছে that he was hanging তাৰে তেতিয়া তেওঁলোকৰ হোষ্টেলৰ কেয়াৰটেকাৰ আহি পেলাই জোৰ জবস্তি যেতিয়া দৰ্জাটো খুলি দিলে তেতিয়া দেখা পাইছে that তেওঁ মানে হেঙিং পজিশ্যনত কোনো একো টাচ কৰা নাই আমি ছিনিয়ৰ ফেকাল্টিবোৰ চব তাতে গৈ পাইছোঁ পুলিচক খবৰ দিয়া হৈছে আৰু এতিয়া পুলিচত যি কৰিব লাগে সেইটো কৰি পেলাই আমি ফেমিলিক বডিটো হেণ্ড অভাৰ কৰি দিম ছাত্ৰজন ক'ৰ আছিলে বাইদেউ ছাত্ৰজন বোকাজানৰ বুলি কৈছে ল'ৰাটোৰ নাম কমল ব্ৰহ্ম সেইটো মই কিমান দূৰ ক'ব পাৰিম নাজানো কিন্তু ইয়েছ পোৱা গৈছে আৰু মেটাৰটো নুসুধিব আৰু পুলিচৰ লগত আছে ঠিক আছে